জনজাগৰণ লাইভৰ দৰ্শক মণ্ডলীলৈ শুভেচ্ছা জনাই আজি আমি এটা নতুন শিতান আৰম্ভ কৰিব বিচাৰিছোঁ। আমি আজি আপোনালোকৰ লগত পৰিচয় কৰাই দিব বিচাৰিছোঁ ক্লিনিকেল সাইকোলজিষ্ট অথবা কাউন্সিলাৰ। আজিৰ যুগত যিজনৰ অবিহনে আজি বিশ্বত চিকিৎসা সেৱা আগবঢ়োৱাটো অতি কঠিন হৈ পৰিছে। আমি সকলোৱে জানো, যি অধ্যয়ন কৰোঁ এগৰাকী ৰোগীৰ মনস্তত্ব সম্পৰ্কত অধ্যয়ন নকৰাকৈ যদি কোনোবাই চিকিৎসা কৰিবলৈ যায় বা ৰোগীৰ মনস্তত্ব সম্পৰ্কে জানিব নিবিচাৰে, তেওঁ কেৱল অসুখ চিকিৎসা কৰিবলৈ যায়, তেতিয়া কেতিয়াও সম্ভৱ নহয়। সেয়া আধুনিক চিকিৎসা বিজ্ঞানে কৈছে। আৰু সেইকাৰণে আজি বিশ্বত বিশেষকৈ ভাৰতবৰ্ষত এতিয়ালৈকে উপলব্ধ হোৱা নাই যথেষ্ট পৰিমাণে, কিন্তু বিশ্বৰ বিভিন্ন উন্নত ৰাষ্ট্ৰসমূহত সদায় ক্লিনিকেল সাইকোলজিষ্ট আগত ৰাখে বা কাউন্সিলাৰ ৰাখে। কাউন্সিলাৰজনৰ পিছতহে নিৰ্দিষ্ট বিষয়ৰ কোনজন চিকিৎসকক দিবলগীয়া হৈছে, সেই ৰোগীজন কোনটো ৰোগত ভুগিছে, সেই হিচাপে ক্লিনিকেল সাইকোলজিষ্টজনে ঠিক কৰি দিয়াৰ পিছতে ৰোগ চিকিৎসা কৰে। সেয়ে আজিৰ যুগৰ আটাইতকৈ ফলপ্ৰসূ বুলি পেলাই চিকিৎসা বিজ্ঞানে আজি আমাক দেখুৱাই গৈছে। কিন্তু সেই হিচাপে যদিও ভাৰতবৰ্ষ বা অসম পিছ পৰি আছে, তথাপিও দিছপুৰ ক্লিনিক এণ্ড IVF চেণ্টাৰত এগৰাকী কাউন্সিলাৰ ইতিমধ্যে যোৱা 9টা বছৰে সেৱা আগবঢ়াই আহিছে। তেখেত হৈছে কংকন শৰ্মা। আজি তেখেতক আমাৰ জনজাগৰণ লাইভৰ দৰ্শকক লগত চিনাকি কৰিবলৈ ওলাইছোঁ। আৰু তেখেতসকলক ক্লিনিকেল সাইকোলজিনো কি আৰু কাউন্সিলিংনো কিয় কৰিব লাগে ইত্যাদি সম্পৰ্কত আমি আমাৰ দৰ্শক মণ্ডলীৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। এয়া চিনাকি কৰি দিছোঁ কংকন শৰ্মা। নমস্কাৰ। মোৰ নামটোতো বা মোৰ পৰিচয়টো একেসকলে মিলেই, তথাপিও মই সংক্ষেপতে দুএষাৰ কথা কওঁ যে আজিৰ যুগত যদিও আমাৰ বিজ্ঞান বা আমাৰ নানান ধৰণৰ টেকন'লজি বহুতখিনি ডেভেলপ হৈছে, বহুতখিনি আমি আগুৱাই গৈছোঁ, কিন্তু আমি কিছুমান বস্তু আছে যিসকল বস্তু আমাৰ মাজতে আমি হেৰাই পেলাইছোঁ। চ' আজি আমি তেনেকুৱা ধৰণৰ কিছুমান বস্তু আলোচনা কৰিম, পৰ্যবেক্ষণ কৰিম, অকণমান আপোনাৰ লগত আমি কিছুমান বস্তু শ্বেয়াৰ কৰিম। আৰু আশা কৰোঁ আজি আমাৰ এইখিনি সংলাপ বা কথা যিখিনি আমাৰ কথা হ'ব, যিখিনি আপোনালোকে চাব বুজিব, হয়তো আজি নহ'লেও কাইলৈ আপোনালোকৰ জীৱনত এইখিনি বহুত ক্ষেত্ৰত বহুত ধৰণে আপোনালোকে নিজে লাভান্বিত হ'ব। আৰু আশা কৰোঁ জনজাগৰণে যিটো মঞ্চ আমাৰ ৰাইজৰ মাজত আগবঢ়াই নিছে, জনজাগৰণেও আগবাঢ়ি যাওক, লগতে আপোনালোকৰো যাতে ভৱিষ্যতটো উজ্জ্বল হওক। ধন্যবাদ। এতিয়া কথা হ'ল আমি কি কাৰণে কাউন্সিলিং কৰিব লাগে পেচেণ্ট এজনক। যেতিয়া চিকিৎসক এজন হয়, কিন্তু আমি কৌটিকালৰ পৰা দেখি আহিছোঁ বা আগতেও আছিল, এতিয়া নতুন কনচেপ্ট কাউন্সিলিং কৰিব লাগে প্ৰতিজন পেচেণ্টক। আমি পঢ়িছোঁ, আমি শুনিছোঁ যে বিদেশত যোৱাৰ আগত পেচেণ্ট এজন যিকোনো অসুখৰ পেচেণ্ট এজন যাওক, ধৰক কাৰোবাৰ পেটৰ গণ্ডগোল হৈছে, ক'ৰবাত খাবলৈ পোৱা নাই, খাবলৈ মন নোযোৱা হ'ল, কাৰোবাৰ মূৰ বিষাই থাকে, কিছুমানৰ টোপনি নহা হ'ল ইত্যাদিবিলাক যোৱাৰ আগতে প্ৰথমজন ব্যক্তি এনেজন ব্যক্তি সেইজন হৈছে ক্লিনিকেল সাইকোলজিষ্ট। তেখেতৰ ওচৰলৈ লৈ যায়, তেখেতে কাউন্সিলিং 6-7 ঘণ্টা বোলে কৰে, আমেৰিকাতো কৰে বুলি পেলাই আমি শুনিছোঁ। যে কৰাৰ পিছতহে একাধিক্ৰমে যিসকল চিকিৎসকক দেখুৱাই যায় সেইসকলে দেখুৱাবলগীয়া হয়। বোলে ক্লিনিকেল সাইকোলজিষ্টৰ ওপৰত আমি ইমানেও শুনিছোঁ যে প্ৰায় 12-13 পৃষ্ঠাৰ এখন ফৰ্ম ফিল আপ কৰিবলগীয়া হয়, আৰু একেবাৰে অতীতৰ পৰা বৰ্তমানলৈকে সকলোখিনি সুধি যায়। তেখেতে নিন্দা কৰে আৰু তেখেতক এক প্ৰকাৰ মটিভেটেড কৰি পঠিয়াই বুলি আমি কৰিছোঁ। গতিকে আপোনাক ক'ব খুজিছোঁ যে মটিভেশ্যনটো কেনেকৈ কৰে, কাউন্সিলিংটো কেনেকৈ আপোনালোকে কৰে আৰু কিয় গুৰুত্বপূৰ্ণ বুলি আপোনালোকে ভাবে, অথচ ফলপ্ৰসূ এইটো। একচুৱেলি চাওক, কাউন্সিলিং যিটো ছাৰ্ভিচ বুলিয়ে কওক বা যিটো প্ৰচেষ্টা বা যিটো প্ৰচেছ বুলিয়ে কওক, সেইটো নতুন নহয়। আপুনি যদি আমাৰ পুৰণি আমাৰ যিটো সংস্কৃতি মাইথলজিকেল যিবোৰ সাধু কথা আছে, বেদ উপনিষদ যিখিনি ষ্টৰিজ আছে, আপুনি যদি তাতে চায় যে ঋষিমুনিসকলে তেওঁলোকৰ ভক্তক বা তেনেকৈ তেওঁলোকৰ আচৰণত যিসকল ব্যক্তি আহে তেওঁলোকে কয় যে মহাদেৱৰ হেৰি লোৱা, চৰণত যোৱা আৰু তেওঁৰ নাম লৈ পেলাই জপ কৰা বা বিষ্ণুক স্মৰণ কৰা বা ব্ৰহ্মাদেৱক স্মৰণ কৰা। চ' এই প্ৰচেছটো আমাৰ তাহানি দিনৰ পৰা আছে, কিন্তু হয়তো যিমানে দিনবোৰ বাগৰি গৈছে, যুগ সলনি হৈছে,
আৰু ইয়াতে নতুন নতুন কিছুমান প্ৰচেষ্টা আমাৰ মাজত সোমাই আহিছে, ডেভেলপ হৈছে, উন্নতি হৈছে। কাউন্সিলিং যদি আমি সাধাৰণ ভাষাত কওঁ, এইটো হ'ল এটা দৈনন্দিন জীৱনত আমি যেনেকৈ কথা পাতোঁ, চ' তেনেকুৱা কথা পতাই এটা প্ৰক্ৰিয়া। আমি কথা পাতিলেহে, ইটোৱে সিটো প্ৰশ্ন কৰিলেহে আমি কি উত্তৰবিলাক পাওঁ। আমি যদি প্ৰশ্নই নকৰোঁ তেতিয়াহ'লে আমি উত্তৰবোৰ পাম ক'ৰ পৰা? আৰু উত্তৰ নাপালে আমি এজন মানুহৰ মনৰ ভিতৰত কি বস্তু সোমাই আছে, কি কাৰণে তেওঁ ধৰক এটা স্থিৰতা নাই বা তেওঁ ইমান অস্থিৰ হৈ আছে, তেওঁৰ নানা ধৰণৰ কামত মন লগাব পৰা নাই, তেওঁৰ ডেভেলপমেণ্ট হোৱা নাই, ছেল্ফ ডেভেলপমেণ্ট যিটো কোৱা আমি, ছেল্ফ ডেভেলপমেণ্ট হোৱা নাই, নানা ধৰণৰ অস্থিৰতাৰ মাজত তেওঁ জীৱনখিনি অতিবাহিত কৰিব লগা হৈছে। চ' সেইটো কাৰণে জানিবৰ কাৰণে আমি কাউন্সিলিং ছাৰ্ভিচটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু কাউন্সিলিঙৰ দ্বাৰা আমি গম পাওঁ যে তেওঁৰ আগতে মানে অতীতত কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে আৰু বৰ্তমানত তেওঁ কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত ভুক্তভোগী হৈ আছে। সেই অতীত আৰু বৰ্তমানত যেতিয়া আমি ভালকৈ ষ্টাডি কৰোঁ, তেতিয়াহে আমি ভৱিষ্যত মানে আহিব লগা দিনবোৰ কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে, কেনেকৈ আগুৱাই নিব লাগে, সেইখিনি কথা আমি গম পাওঁ। চ' কাউন্সিলিং এনেকুৱা নহয় যে অকল এইটো মেডিকেল লাইনতে বা ক্লিনিকেল ছেগমেণ্টতে কাউন্সিলিং দৰকাৰ। কাউন্সিলিং নানান ধৰণৰ আছে, মিলিটাৰী কাউন্সিলিং আছে, স্পৰ্টছ কাউন্সিলিং আছে, এডুকেশ্যনেল কাউন্সিলিং আছে, কমিউনিটি কাউন্সিলিং আছে, ক্লিনিকেল চাইক'লজিষ্টবিলাকে ক্লিনিকেলি কাউন্সিলিং কৰে। চ' নানান ক্ষেত্ৰত নানান ধৰণৰ কাউন্সিলিঙৰ প্ৰচেছবিলাক আছে। আৰু কিছুমান এনেকুৱা ছাৰ্ভিচ আছে যিবিলাক ধৰক বৃদ্ধাশ্ৰমত যিসকল বৃদ্ধা ব্যক্তি থাকে, তো তেওঁলোককো কাউন্সিলিং দৰকাৰ। চ' সময় আৰু স্থান উপলক্ষে নানান সময় নানান ধৰণৰ কাউন্সিলৰে নানা ধৰণৰ কামবিলাক কৰি যায়। আৰু যিসকল স্পৰ্টছ চাইক'লজিষ্ট থাকে, তেওঁলোকে এখন খেলত কেনেকৈ এজন খেলুৱৈ আগবাঢ়ি যাব লাগিব তেওঁলোকক মটিভেট কৰে। ঠিক তেনেকৈ মিলিটাৰীবিলাকত আৰ্মি তেনেকৈ মিলিটাৰী কাউন্সিলাৰ্ছ থাকে। আৰু আমাৰ ঠিক তেনেকৈ হস্পিটেলত আমাৰ ক্লিনিকেল চাইক'লজিষ্ট বা ক্লিনিকেল কাউন্সিলাৰ থাকে। এতিয়া কথা হ'ল আপোনাৰ কিছু টেকনিকেল কথা সোধাৰ আগতে মই সুধিব বিচাৰিছোঁ, আকৌ এবাৰ আমি সৰ্বসাধাৰণভাৱে যিহেতু আমি আপোনাৰ সাক্ষাৎকাৰটো লৈছোঁ সৰ্বসাধাৰণে জানিবৰ কাৰণে, জনপ্ৰিয়তাৰ ক্ষেত্ৰত আগবঢ়াবৰ কাৰণে বা একেবাৰে সুস্থতাৰ প্ৰশ্নত আপোনালোকে লৈ যাবৰ কাৰণে যেনেকৈ ক্লিনিকেল চাইক'লজিটো দৰকাৰ। গতিকে সেই হিচাপে আপোনাক কৰিছোঁ, আপুনি প্ৰথম এগৰাকী ধৰক ৰোগী আহিলে আপোনাৰ ওচৰতে, তেখেতৰ কিবা এটা নিৰ্দিষ্ট অসুখ লৈ আহিলে, কোনোবা এজনৰ ধৰক পেটৰ অসুখ হৈ আহিছে, দীৰ্ঘদিন ভাল কৰা নাই, বহুদিন চিকিৎসকৰ ওচৰত গৈ আছে, ভাল হোৱা নাই, কোনোবা এজনৰ গাটো দুৰ্বল লাগি থাকে, কোনোবা এজনৰ খাবলৈ মন নাযায়, তেতিয়া আপোনালোকে কোনটো ষ্টেপেৰে প্ৰথম আগবাঢ়ে পেচেণ্টগৰাকীক লৈ? চাওক, প্ৰথম অৱস্থাত কিছুমান বেমাৰ আমি বাৰু নিজে নিৰ্ধাৰণ কৰিব পাৰোঁ যে আজি যদি মোৰ পেটৰ বিষ হৈছে, হয় গেষ্ট্ৰিকৰ কাৰণে হ'ব পাৰে, বা নতুবা পেটত বা কিডনীৰ ওচৰত বা গ'ল্ড ব্লাডাৰৰ ওচৰত বা গ'ল্ড ব্লাডাৰতে ষ্ট'ন হ'ব পাৰে। তো নানান ধৰণৰ তেনেকুৱা ধৰণৰ হেৰিবিলাক থাকে। তো প্ৰথম আমি চাব লাগিব ডায়েগনচিছ, ইনভেষ্টিগেশ্যন। তেওঁ ব্লাড ৰিপৰ্টে কি কয়, তেওঁ ছ'ন'গ্ৰাফিয়ে কি কয়, এণ্ডস্কপিৰ ৰিপৰ্টে কি কয়। যদি তাতে কিবা খুঁত আছে, তেতিয়াহ'লে পাৰ্টিকুলাৰ যিটো ডিপাৰ্টমেণ্ট, যিটো শাখা থাকে, সেই শাখাত তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হ'ব। যদি চাৰ্জাৰী কৰিবলগীয়া কিবা কেছ হয়, তেনেহ'লে চাৰ্জাৰী ডিপাৰ্টমেণ্টত প্ৰেৰণ কৰা যাব। আৰু বোলে নহয়, তো বোলে গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট এজন, তেওঁৰ বোলে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে, তো সেই হিচাপে তেওঁ তেনেকৈ আগবাঢ়ি যাব লাগিব। কিন্তু কিছুমান এনেকুৱা আমাৰ ওচৰত কেছ আহে যিবিলাকত নেকি আপোনাৰ গোটেই ব্লাড ৰিপৰ্টবোৰ নৰ্মেল, একোৱেই নাই, চব ঠিকে থাকে। তথাপিও সেই মানুহজন বা মানুহগৰাকীয়ে কয় যে মোৰ এই হাতখন বিষাই থাকে, বা মোৰ বুকুৰ এইখিনি বিষ থাকে, বা মোৰ পিঠিৰ বিষ থাকে। তো কিছুমান এনেকুৱা বিষ আছে যিবিলাক বিষক আমি চাইক'ছ'মেটিক পেইন বুলি কওঁ। চাইক'ছ'মেটিক পেইন মানে একচুৱেলি অৰিজিনেলি বিষটো নাই, তাতে সেইখিনি জেগাত অৰিজিনেলি বিষ নাই, আচলতে নিবিষায়, কিন্তু তেওঁৰ মনত এনেকুৱা সোমাই গৈছে যে মোৰ এইটো বিষ হৈছে, মোৰ এনি টাইম এইখিনি বিষাই থাকে, বা মোৰ এইখিনি বিষ হয়, মোৰ এইখিনি বিষ হয়। চ' চাইক'ছ'মেটিক পেইন যেতিয়া হয়, তো চাইক'ছ'মেটিক পেইন এটা অতি শীঘ্ৰে বা অতি সোনকালে ডায়েগনচিছ কৰা অকণমান কঠিন হৈ পৰে। চ' তাৰ কাৰণে প্ৰথমতে যিবোৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনছ থাকে, সেইখিনি প্ৰথমতে কৰি লোৱা হয়। যদি তাতে কোনো খুঁত নাথাকে, তো তেতিয়াহে এজন মনোচিকিৎসক বা চাইকিয়াট্ৰিক ডক্টৰৰ লগত কথা পাতি কি হিচাপে কেনেকৈ আগুৱাই নিব পাৰি তাৰ বাবে আমি মানে পৰিচালনা কৰোঁ। ধন্যবাদ। এতিয়া সৰ্বসাধাৰণে বুজি পোৱাকৈ কথা তেখেতে ক'লে আগবঢ়াই লোৱা কথা। তথাপিতো মই কিছুমান প্ৰশ্ন কৰোঁ, আপোনালোকৰ টাৰ্মলজি ব্যৱহাৰ হৈ থাকে। ধৰক এতিয়া আপুনি ক'লে যে আপোনাৰ জীৱনটোক
আপুনি কেনেকৈ উদ্ভাসিত কৰিব। গতিকে তেনেকুৱা ধৰণৰ কিছুমান আপোনাৰ চাইক'লজিত কিছুমান মেটাৰ আছে, বিশেষকৈ ক্লিনিকেল চাইক'লজিত। গতিকে সেই বিষয়টো সম্পৰ্কত আপুনি কি কৰিব, কি কাৰণে কৰিব লাগে, কি বস্তু এতিয়া যিহেতু ৰোগীসকলো জানক, সৰ্বসাধাৰণে জানক, কাৰণ সকলোকে আজি একবিংশ শতিকাত আমি এটা তথ্যগতভাৱে পাইছোঁ যে 10জন যদি মানুহ থাকে তাৰে 9গৰাকীৰ বোলে উন্মাদ আমি ইয়াত, তাৰমানে আমি ইয়াত প্ৰতি 4জনৰ এজন, 10গৰাকীয়ে 9জন, সেই হিচাপে হৈছে। আৰু একবিংশ শতিকাত আৰু বাঢ়ি যাব আমাৰ হতাশা, বিভিন্ন ধৰণৰ ৰোগবিলাক বাঢ়ি যাব, যিকেইটা হতাশ হোৱাটো এটা ৰোগ, গতিকে তেনেকুৱা ধৰণে বাঢ়ি গৈ থাকিব। খুবেই গুৰুত্ব বাঢ়ি যাব আপোনাৰ ক্লিনিকেল চাইক'লজিৰ বিষয়টো অহা দিনবিলাকত, আৰু সেইটো প্ৰয়োজনীয়তা আহি পৰিছে। এই ক্ষেত্ৰত আপুনি কৰা টেকনিকেল ইনভেষ্টিগেশ্যনবিলাকৰ ধৰক আপোনাৰ জীৱনটো উদ্ভাসিত কৰক। গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্নটোত আপুনি কি বুলি ক'ব, কিয় সেই বিষয়টো আহে কথা? প্ৰথমতে বাৰু যেতিয়া আমি নিজকে চিন্তা কৰি লওঁ যে আজি মোৰ এটা বেমাৰ হৈছে, ইন জেনেৰেল একচুৱেলিটো 99.99% যিখিনি জনসংখ্যা বা পপুলেশ্যন থাকে, চাইক'লজিকেল ডিছপিউট চবৰে মনততো চলিয়ে থাকে। এনেকুৱা নহয় যে মই চাইক'লজি পঢ়ি পেলাই আজি ক্লিনিকেল চাইক'লজি প্ৰেক্টিছ কৰোঁ কাৰণে মোৰ লগত চব ভাল হৈ থাকিব। চ' চাইক'লজি মানে কি, মোৰ মনৰ ভিতৰত আজি কি ব্যথা, কি ধৰণৰ প্ৰক্ৰিয়া, কি ধৰণৰ চিন্তাধাৰা সোমাই আছে, চ' সেই বস্তুটো আমি চালি জাৰি চোৱাটো বৰ দৰকাৰ। চবতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে 90% বা 90% বেমাৰ আমি নিজে কৰি লোৱা। যদি আমি চিন্তা কৰোঁ ভালকৈ কথাবোৰ যদি দকে এবাৰ ভালকৈ চালি জাৰি চাওঁ, তেতিয়া দেখিবলৈ পাওঁ যে 90% বস্তু বা বেমাৰ আমি নিজে কৰি লোৱা। বাকী 10%হে যেনিবা আপোনাৰ এনভাইৰমেণ্টেল বা এক্সিডেণ্টেল কেছেছ বা তেনেকুৱা বিলাক হয়। তো এতিয়া 90% যে মই ক'লোঁ কৰি লোৱা বুলি পেলাই, তো তাৰ ভিতৰত কি ধৰণৰ বস্তু কৰিব পাৰে সেইটো চবতকৈ জনাটো ডাঙৰ কথা। আমি নিজেই এতিয়া কিছুমান এনেকুৱা বস্তু আছে যে আমি যিখিনিবোৰ বস্তু মেটেৰিয়েলিষ্টিক বা যিখিনি বস্তু আমি চুব পাৰোঁ, সেইবোৰ বস্তুক আমি কি কৰোঁ, মহত্বটো বেছিকৈ দিওঁ। ধৰক মোৰ কলমটো বা মোৰ মোবাইল, তো সেইখিনি বস্তু আমি মহত্ব বেছিকৈ দিওঁ। কিন্তু যিবোৰ বস্তু ইনটেঞ্জিবল, মানে অৰ্থাৎ আমি কিছুমান বস্তু দেখা নাপাওঁ, অকল অনুভৱহে কৰিব পাৰোঁ, তো সেইবোৰ বস্তুক আমি মহত্ববিলাকে হওক বা ইম্পৰ্টেঞ্চ আমি বহুত কমকৈ দিওঁ। তাৰ ফলত কি হয়, যেতিয়া আমি ইম্পৰ্টেঞ্চ কমাই দিম আৰু মেটেৰিয়েলিষ্টিক বস্তুখিনি যেতিয়া আমি বেছিকৈ ঢাল খাম, তো তেতিয়া কি হয়, আমাৰ মাইণ্ডত কিছুমান ফ্লাকচুৱেশ্যনছ হয়, মানে মাইণ্ডটো ষ্টেবিলিটি নহয়, অস্থিৰ হৈ পৰে। কিয় অস্থিৰ হ'ল, যে ধৰক আজি মোৰ উপাৰ্জন কিমান, যে মোৰ উপাৰ্জনত যিখিনি মোৰ সামৰ্থ্য সেইখিনিৰ ভিতৰত লৈ পেলাই মই কলম এখন দিম। হয়তো সেই কলমটো মোৰ কাৰণে মহত্বটো বেছি, কাৰণ কিয় মোৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিহে সেই কলমটো মই কিনিছোঁ। কিন্তু সেই পেনটো যেতিয়া মোৰ হেৰাই গ'ল, সেই কলমটো যেতিয়া মোৰ হেৰাই গ'ল বা কোনোবাই চোৰ কৰিলে, তেতিয়া এনেকুৱা ধৰণৰ মোৰ একশ্যন আৰু ৰিয়েকশ্যন, মানে মই এনেকুৱা দেখাম যে মোৰ পৃথিৱীৰ সমস্ত চব বস্তু যেন শেষ হৈ গ'ল। মোৰ এনেকুৱা এটা মই ব্যৱহাৰ কৰি দেখাম যেন মোৰ এটা বহুত ডাঙৰ সম্পত্তি হেৰাই গ'ল। কিন্তু সেই একেই কালাৰ, একেই পেন, একেই ৰিফিলৰ সেই গোটেই কলমটো আমি আকৌ সেই মাৰ্কেটত, অথচ সেই ওচৰৰ সেই বজাৰখন আমি কিনিবও পাৰোঁ, কিন্তু সেই বস্তুটো আমি পাহৰি যাওঁ। কিন্তু আমাৰ গুৰুত্বটো ক'ত থাকিব, যে আমি পেনটো হেৰালোঁ বা কলমটো হেৰুৱাৰ ফলত কি হ'ল, মোৰ সকলো বস্তুটো শেষ হৈ গ'ল। কিন্তু তাতকৈ ডাঙৰ কথা হ'ল, সেইটো হ'ল মেটেৰিয়েলিষ্টিক। চ' আমাৰ মনটো থাকিল সেই পিনে। কিন্তু তাতকৈ ডাঙৰ কথা হ'ল যে যিখিনি বস্তু ইনটেঞ্জিবল, যিটো বস্তু আমি চুব নোৱাৰোঁ বা নেজানো, সেই বস্তুটোৰ প্ৰতি আমি কি কৰিলোঁ, গুৰুত্বটো কমাই দিলোঁ। কমাই দিয়াৰ ফলত কি হ'ল, সেই মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডখনে, মেটেৰিয়েলিষ্টিক পৃথিৱীখনে আমাক কি কৰিলে, আমাক বেছিকৈ চাপত ৰাখি থ'লে। সেইটো কাৰণে কি আমাৰ এগ্ৰেছিভ বিহেভিয়াৰটো বেছি হৈ যায়। আগৰ দিনত মোবাইল নাছিলে, তেতিয়া মানুহবিলাক ইমান এগ্ৰেছিভ নাছিলে, কুল এণ্ড কাম, কম্প'জ হৈ থাকে। গাঁৱৰ মানুহে খেতি কৰিবলৈ যায়, চহৰৰ মানুহে চাকৰি বাকৰি কৰিছিলে। তেতিয়া কিন্তু পৰিৱেশ আৰু আজিৰ পৰিৱেশ বহুতখিনিৰ মাজত আপুনি যদি ভালকৈ চালি জাৰি চায়, তেতিয়া কিন্তু ইনটেঞ্জিবল যিখন পৃথিৱী আছিলে, ইনটেঞ্জিবল ৱৰ্ল্ড, ইনটেঞ্জিবল বস্তুটো গাম্ভীৰ্যটো বহুত বেছি আছিলে। মৰম চেনেহ আমাৰ গোটেই সেইবিলাক বস্তু স্মৃতিত জড়িত হৈ আছিলে। কিন্তু আজিৰ দিনত মৰম চেনেহৰ ঠাইত আমাৰ নিগেটিভিটিটো বহুত বেছি হৈছে, মানে এগ্ৰেশ্যন, এংগাৰ, তাৰপিছত হ'ল আপোনাৰ যিটো কয় বিসম্বাদ,
বা আপোনাৰ এটা নিগেটিভ এনাৰ্জি, নিগেটিভ থট, এইবিলাকেই বেছি হৈছে। ইটো সিটোক দেখাত ভাল নোপোৱা, সেইটো সিটোক গালি গালাজ কৰা। চ' আগৰ দিনৰ আৰু এতিয়াৰ দিনৰ যদি আপুনি তুলনা কৰে, তো আগৰ দিনৰ আমাৰ যিখন পৃথিৱী আছিলে, তাতে যিটো পৰিৱেশ আছিলে আৰু আজিৰ দিনৰ যিখন পৰিৱেশ, এই পৰিৱেশটো মানে ডিফাৰেঞ্চিয়েশ্যনতে আমি বহুতখিনি কথা আমি গম পাওঁ যে আজিৰ দিনত আমি কিমান এগ্ৰেশ্যন। আৰু এইটো নহয় যে মোৰ পকেটত পইচা আছে, মোৰ দামী মোবাইল আছে, মোৰ দামী গাড়ী আছে আৰু চব কথা জানো। ন, একচুৱেলি আমি কথা ক'বই নাজানো। তো আমি বেছিক থিংছবিলাকে আজিকালি আমি পাহৰি গৈছোঁ। সেইটো কাৰণে কি হয়, 90% আমি নিজৰ বেমাৰতে আমি নিজে ভুক্ত কৰি দিওঁ, কাৰণ আমি মেনেজ কৰিবলৈ নিশিকিলোঁ। আগৰ দিনত তেনেকুৱা নাছিলে। আগৰ দিনত সাধাৰণ কিবা এটা হ'লেও নিজে নিজে ঠিক হৈছিলে। ঘৰৰ কিবা এটা দেখা থাকিলেও ঘৰৰ মানুহে ঘৰতে ঠিক কৰিছিলে। কিন্তু আজিকালি আমি সৰু সৰু বেমাৰ এটা হ'লেও আমি ডক্টৰৰ ওচৰত আহোঁ। সৰু কিবা এটা হ'লেও আমি চিৰিয়াছলি এনেকৈ লওঁ যে ৰাতি 2টা বজাত হ'লেও আমি ঘৰলৈ গুচি যাওঁ। তো আমাৰ ৰেজিষ্টিভিটি কমি গৈছে, আমাৰ এগ্ৰেশ্যন বিহেভিয়াৰটো বহুত বাঢ়ি গৈছে। চ' আগৰ দিনৰ আৰু এতিয়াৰ যদি আমি পাৰ্থক্যখিনি চাওঁ, তাতে আমাৰ গোটেইখিনি বস্তু ধন্যবাদ। তেতিয়া আপোনাক আকৌ দ্বিতীয়বাৰ জানিব পাৰে টেকনিকেল বিষয় এটা সম্পৰ্কত, সেইটো হৈছে ছেল্ফ মটিভেশ্যনৰ সম্পৰ্কত আপুনি কি কয়, যিটো ক্লিনিকেল চাইক'লজিত সহজে উৎসাহিত। ছেল্ফ মটিভেশ্যন চাওক, চবতকৈ ডাঙৰ কথা হ'ল প্ৰথমে নিজে নিজে জনা। মই কি খাই ভাল পাওঁ, মই কি কৰি ভাল পাওঁ, মই মানুহটো কেনেকুৱা, প্ৰথমতে নিজে জনাটো বৰ দৰকাৰ। যদি মই মোকেই চিনি নাপাওঁ, তেতিয়াহ'লে মই আন এজন মানুহক কেনেকৈ চিনি পাওঁ, মই আন এজন মানুহৰ লগত কেনেকৈ সম্পৰ্ক বঢ়াম। আৰু এইখন পৃথিৱীত আমি হ'লেও এটা সামাজিক জীৱ বা প্ৰাণী। চ' প্ৰথমতে যদি মই মোক চিনি নাপাওঁ, তেনেহ'লে এইখন সমাজত যিমানবোৰ প্ৰাণী আছে, যিমানবোৰ বেলেগ জীৱ জন্তু আছে বা প্ৰকৃতিয়ে দিয়া যিমানখিনি অৱদান আছে, সেই সকলৰ লগত মই সম্পৰ্কটো কেনেকৈ বচাই ৰাখিম, সেইটো চবতকৈ ডাঙৰ কথা। আপোনালোকে চিকিৎসকৰ লগত মানে এই ছেল্ফ মটিভেশ্যনটো শিকায়। প্ৰথমতে এগৰাকী যেতিয়া পেচেণ্ট আহে, পেচেণ্টক আপোনালোকে শিকায়, তেতিয়াহ'লে কিমান সময় লাগে ৰোগীগৰাকীক মটিভেশ্যন কৰিবৰ কাৰণে? সেইটো সেই ৰোগীগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰিব যে তেওঁ কিমান সোনকালে বস্তুটো গ্ৰহণ কৰি আছে। আপোনাক মই সৰু উদাহৰণ এটা দিছোঁ। ধৰক আপুনি বা আপোনাৰ ভাইটি হ'ব পাৰে বা আপোনাৰ ককাই হ'ব পাৰে। একেটা সময়তে আপোনালোকৰ জ্বৰ হ'ল, পানী লগা জ্বৰে ধৰি ল'লোঁ, পানী লগা জ্বৰ হ'ল, আৰু দুয়োজনে একেইজন ডক্টৰৰ ওচৰতে গ'ল, আৰু সেই ডক্টৰজনেও আপোনাক একেখিনি মেডিচিনে প্ৰেছক্ৰাইব কৰিলে। কিন্তু আপুনি এটা বস্তু দেখা পাব, হয়তো আপুনি সেই মেডিচিনখিনি, সেই ঔষধখিনি 3 দিনমান খাই আপোনাৰ ৰোগমুক্ত হ'ল, কিন্তু আপোনাৰ ককাইদেউ বা আপোনাৰ ভাইটি হয়তো 7 দিন সেইখিনি ঔষধ খাবলগীয়া হ'ল। চ' প্ৰত্যেকজন মানুহৰ ডিফাৰেণ্ট, কোনো মানুহ একে নহয়। লাগিলে তেওঁলোক টুইনছে কিয় নহয় বা নিজৰ ভাই ককাই কিয় নহয়, প্ৰত্যেকজন মানুহ ডিফাৰেণ্ট হোৱাৰ কাৰণে ছেল্ফ মটিভেশ্যন বোলা বস্তুটো তেনেকুৱা। কিছুমান অতি সোনকালে আবজৰ্ভ কৰে, সোনকালে শিকিলে, কিন্তু কিছুমানৰ সময় লাগিব পাৰে, আৰু এইটো কমপ্লিটলি নিৰ্ভৰ কৰিব নিজৰ ওপৰত। চ' নিজে যেতিয়া জ্ঞানখিনি আহৰণ কৰিব, আপুনি কিমান সোনকালে জ্ঞানখিনি আহৰণ কৰিব পাৰিছে, সেই জ্ঞানখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে আপুনি ছেল্ফ মটিভেটেড হ'ব পাৰিব। আৰু চবতকৈ ডাঙৰ কথা, যিকোনো ক্ষেত্ৰতে ছেল্ফ মটিভেশ্যনটো বৰ ইম্পৰ্টেণ্ট, লাগে। আপুনি লিখা কামেই কৰক বা পঢ়া কামেই কৰক বা যিকোনো চাকৰিয়ে নকৰক, কিন্তু আপুনি কি কৰি আছে, আপুনি কেনেকৈ আপোনাৰ জীৱনটো আহিবলগীয়া দিনবিলাকত কেনেকৈ আগুৱাই যাব বিচাৰে, বা আপুনি কেনেকৈ নিজৰ পৰিয়ালটোক আগুৱাই নিব বিচাৰে, কি কাম কৰি পেলাই আপুনি আনন্দ পায়, কি কাম কৰিলে আপোনাৰ ধৰক নিজকে আপুনি স্বীকৃতি দিব পাৰে, সেইটো চবতকৈ ডাঙৰ কথা। আৰু আজিৰ দিনত আমি সেইটোৱেই নাজানো। কেতিয়াবা হ'লেও বোলে ইঞ্জিনিয়াৰিং পাছ কৰিছে, কিন্তু কাম কৰি আছে বেংকত। বেংক আৰু ইঞ্জিনিয়াৰিং দুয়োটা কমপ্লিটলি ডিফাৰেণ্ট বস্তু। ঠিক তেনেকৈ কিছুমান আছে যে ইঞ্জিনিয়াৰিং পাছ কৰিছে বা MBA কমপ্লিট কৰিছে, কৰি পেলাই কৰিব লাগে কাৰণে কাম এটা কৰি আছে। ধৰক কোনোবাই চিকিৎসক পাছ কৰিছে, পাছ কৰি পেলাই ACS অফিচাৰ হৈ আছে, IS অফিচাৰ হৈ আছে, প্ৰশাসনিক বিষয়া হৈ আছে। সেইটো হয়, কিন্তু তথাপিও কিছুমান পদ বা কিছুমান বিষয়ৰ লগত মই পাৰ্চনেল যাৰ ইণ্টাৰেষ্ট থাকে, এইটো এটা তেনেকুৱা হ'ব পাৰে, তো সেই বিষয়ে মই মত বিনিময় কৰিব নাযাওঁ। কিন্তু তেওঁৰ এটা নিজস্ব, তেওঁ কি ঠিক তেওঁ সেইটো কৰিয়ে ভাল পায় বা তেওঁ হ'ব বিচাৰে। কিন্তু ইণ্ডিভিজুৱেল চইচ ইজ ডিফাৰেণ্ট। ইণ্ডিভিজুৱেল চইচৰ মই কথা ক'ব নাযাওঁ, কিন্তু ইন জেনেৰেল মই কথা এটা কৈছোঁ
ইন জেনেৰেল যে মই হ'ব বিচাৰিছিলোঁ এজন ছিংগাৰ কিন্তু হৈ গ'লোগৈ এজন শ্বপকিপাৰ কাৰণ মই গীটাৰ পইচা নাই গীটাৰটো কিনিবলৈ বা মোক গান শিকিবলৈ মোৰ হাতত সময় নাই তো কিছুমান এনেকুৱা ধৰণৰ উদাহৰণ যদি আপুনি চাৰিওফালে যিহেতু ঘূৰি থাকে হয়তো এনেকুৱা ধৰণৰ উদাহৰণ পাব যে কিছুমানে কৰিব বিচাৰিছিলে কিবা হৈ থাকিলে কিবা বেছিভাগৰ ক্ষেত্ৰত তো বেছিভাগৰ ক্ষেত্ৰত এইটো হোৱাৰ কাৰণ এইটোৱেই যে একচুৱেলি মই কি খাই ভাল পাওঁ মই মোৰ জীৱনটো কেনেকৈ আগুৱাই নিব বিচাৰোঁ মই কি পঢ়িলে মোৰ ডাইৰেকশ্যনটো ঠিকে থাকিব বা মই কি ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব পাৰিম এটা কেলকুলেশ্যন কৰি পেলাই যদি মানে সঠিক লাইনত যদি আনিব পৰা গ'ল হয় হয়তো তেখেতসকলৰ লগত তেনেকুৱা নহ'ল আৰু কিছুমান পৰিৱেশো থাকে এনেকুৱা নহয় যে অকল মোৰ আজি বোলে চাইণ্টিষ্ট হ'ব মন আছিল কিন্তু মোৰ ঘৰৰ পৰিৱেশে মোক এইখিনিলৈকে নিদিলে তো সেইকাৰণে নিজৰ জীৱনত যদি কিবা কাৰণত তেনেকুৱা ধৰণৰ হয় তো সেই বৰ্তমানত যিটো কাম ফিল্ডতে কাম নকৰক তো তাতেই নিজে চেল্ফ মটিভেট হৈ পেলাই এতিয়া এই ক্ষেত্ৰতে মই অন্য এটা প্ৰশ্ন কৰি থ'ব বিচাৰিছোঁ আজিকালি সমাজখনত হতাশা হৈছে উশৃংখল হৈছে এই বহুতৰ ল'ৰা ছোৱালী সন্তানে বিচাৰে কিবা এটা হয়গৈ কিবা এটা পঢ়া শুনাত বিচাৰে আমুকটো ৰিজাল্ট কৰক ভাল কৰক কিন্তু কৰেগৈ আৰু ঘৰখনত বিভিন্ন ধৰণে অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় মানসিকভাৱে অশান্তি কৰে সেই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কি কাউন্সিলিং কৰিব পাৰে নেকি আপোনালোকে দিছপুৰ পলিক্লিনিকলৈ যদি আমি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে মেছেজ দিওঁ যে দিছপুৰ পলিক্লিনিকলৈ আহক তেখেতসকলে কাউন্সিলিং কৰি আপোনাৰ ল'ৰাটোক চেল্ফ মটিভেশ্যন বঢ়োৱাত চেল্ফ কনফিডেঞ্চ বঢ়োৱাত সহায় কৰিব তেতিয়া সেইটো সম্ভৱ হ'ব পাৰে নেকি সেইটো কৰিব পাৰি তেনেকুৱা ধৰণৰ অকল গুৱাহাটীৰে যে মানুহ আহিব তেনেকুৱা নহয় আজি মোৰ ওচৰত নাগালেণ্ডৰ পৰাও মানুহ আহে মোৰ ওচৰত কোকৰাঝাৰৰ পৰাও মানুহ আহে কিছুমানটো এনেকুৱা আহে 4 বছৰীয়া শিশুক লৈ আহে কিছুমান এনেকুৱা কেছ পাইছোঁ ইনফল 4 বছৰ 5 বছৰীয়া শিশুক লৈ আহে কিছুমান থাকে আপোনাৰ কলেজত পঢ়ি থকা ল'ৰা ছোৱালী তেনেকুৱাবিলাকৰ মাক দেউতাকে লৈ আহে চ' নানান ধৰণৰ ক্ষেত্ৰত নানান ধৰণৰ সমস্যা নানান ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে নানান ধৰণৰ যিটো যাৰ যেনেকৈ সমস্যা সেই সমস্যা অনুযায়ী আমি এটা কাউন্সিলিং কৰোঁ চাইক'থেৰাপি দিওঁ চ' তেনেকৈ আমি দুই পক্ষই মানে উভয় পক্ষই যাতে বেনিফিট হয় তেনেকুৱা ধৰণৰে প্ৰগ্ৰেমবিলাক ইয়াত কৰোঁ আৰু এটা বস্তু ঠিক যদি কিবা এটা কিছুমান বস্তু কৰিবলৈ ধৰক এটা পৰিৱেশ লাগে আৰু দুই ছাইডৰ পৰাই সমানে ছাপোৰ্ট লাগে যদি অকল বোলে মোৰ ফালৰ পৰা ছাপোৰ্টটো দিছোঁ কিন্তু সেই ফালৰ পৰা ধৰক মোৰ ৰোগীয়ে হওক বা অন্য লোকৰ ফালৰ পৰা যদি মই ছাপোৰ্টটো নাপাওঁ তেতিয়াহ'লে চেল্ফ মটিভেশ্যন বা নিজকে আগুৱাই নিবলৈ বা নিজৰ মনত যিখিনি ব্যথা আছে সেই ব্যথাখিনি ঠিক কৰিবলৈ কেতিয়াও কোনো ফলপ্ৰসূ নহয় ধন্যবাদ মই ভাবোঁ আগন্তুক দিনত এটা সুসন্তান আমাৰ সমাজত উপহাৰ দিবসকলে অভিভাৱকসকলক সকলোকে লাগিব এই ক্লিনিকেল চাইক'লজিষ্ট যিসকল আছে তেখেতসকলৰ সহায় যাতে ল'ৰাটো চেল্ফ কনফিডেঞ্চ বাঢ়ে তেখেতে আগবাঢ়ি যাব পাৰে মটিভেশ্যন কৰিব পাৰে মই ভাবোঁ যদি তেনে কৰিব পাৰে নিশ্চয় আমাৰ সন্তানসকলক যদি আমি ছিষ্টেমেটিকেলি যদি আগবঢ়াই লৈ যাব বিচাৰোঁ তেতিয়া নিশ্চয় আমাৰ সমাজে ভাল প্ৰদান পাব গতিকে আৰু বেলেগ ধৰণে আমি আপোনাক কিছু এটা কথা জানো চমুকৈ সুধিব পাৰোঁ আপোনাৰ সময় নাই গতিকে এতিয়া কথা হৈছে লাইফ চেলিব্ৰেশ্যনটো সম্পৰ্কত আপুনি কি ক'ব বিচাৰে যিটো আমাৰ ভাষাত লাইফ চেলিব্ৰেশ্যন কৰে লাইফ চেলিব্ৰেশ্যন চাওক আমি আজিৰ ডেটত আজিৰ তাৰিখত আমি অকল কেলেণ্ডাৰ চেলিব্ৰেশ্যন কৰোঁ চ' কেলেণ্ডাৰ চেলিব্ৰেশ্যন যেতিয়া কৰোঁ তেতিয়া আমি কেলেণ্ডাৰখনত ছেট কৰি লওঁ যে দুৰ্গা পূজা কেতিয়া আহিব বা দিৱালী কেতিয়া আহিব বহাগ বিহু হওক মাঘ বিহু কেতিয়া আহিব চ' সেইবোৰ হ'ল কেলেণ্ডাৰ ইভেণ্ট আমাৰ বছৰত আমাৰ দৈনন্দিন জীৱনত সেইবিলাক বস্তুটো থাকিবই সেইটো আমি কেতিয়াও না কৰিব নোৱাৰোঁ কিন্তু তাৰ বাদেও আমাৰ কিছুমান সৰু হয়তো লাগিলে আপুনি এটকা চকলেট কিনি পেলাই আপুনি 10জনৰ মাজত বিলাই দিয়ক আজি ধৰক আপোনাৰ অফিচত কিবা এটা কামত ফাইল এখন পাছ হ'ল কোনোবা মানুহে আপোনাক 500 টকা এটা দি গ'ল উপহাৰ হিচাপে সেইখিনি বস্তুৰে যেন আপুনি ঘৰত আহি পেলাই এটা চেলিব্ৰেশ্যন কৰক তো এই সৰু সুৰা যিবোৰ চেলিব্ৰেশ্যন থাকে চেলিব্ৰেশ্যন মানে কি আৰু যিখিনি আপুনি উপভোগ কৰক আপোনাৰ ঘৰৰ মানুহে আনন্দ কৰক আপোনাৰ লগ বন্ধু কলিগছ যোন য'ত যেনেকৈ আছে সৰু সুৰা চেলিব্ৰেশ্যন কৰক যিমানে আপুনি চেলিব্ৰেট কৰিব সিমানে আপুনি নিগেটিভ এনাৰ্জিৰ পৰা সদায় আঁতৰি থাকিব আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল স্পিৰিচুৱেল প্ৰেক্টিছ
স্পিৰিচুৱেল প্ৰেক্টিছ মানে মই আপোনাক গীত বা ভজন গাই মন্দিৰ বা মছজিদ বা চাৰ্চত বহি থকাৰ কথা মই কোৱা নাই। স্পিৰিট মানে হ'ল আত্মা। আত্মা হ'ল আমাৰ নিজৰ দেহত যিটো আছে। মোৰ আত্মাটোক মই পবিত্ৰ বুলি কেতিয়া ক'ব পাৰিম? যেতিয়া নেকি মই সকলো কাম সঠিক সময়ত মই ভগৱানক স্মৰণ কৰি পেলাই মোৰ যিটো মেণ্টেল ষ্টেট থাকিব আৰু যিটো মোৰ ফিজিকেল ষ্টেট থাকিব, এই দুইটাই ষ্টেট যাতে ইকুইলিব্ৰিয়ামত থাকি পেলাই আগবাঢ়ি যাব, তেতিয়া আমাৰ কোনো কামতে সমস্যা নহয়। আৰু সেইটোৱে হ'ল স্পিৰিচুৱেল প্ৰেক্টিছ। চ' মই আশা কৰোঁ হয়তো জনজাগৰণৰ পিছত মই সমূহ ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ যে আজিৰ ডেটত যিটো এগ্ৰেশ্যন, যিটো এগ্ৰেছিভনেছ আৰু যিবিলাক ধৰক নিগেটিভ এনাৰ্জি যিবিলাক আমাৰ মাইণ্ডত সোমাই আছে, যিমানখিনি উশৃংখলতা বা বিশৃংখলতাৰ মাজত আমি জীয়াই আছোঁ, আমি যদি অকণমান স্পিৰিচুৱেল প্ৰেক্টিছ কৰোঁ, নিজকে নিজে যদি ৱেল বিং এটা আমি মেইনটেইন কৰোঁ, এটা পজিটিভ চাইক'লজি লৈ পেলাই যদি আমি আগবাঢ়ি যাব পাৰোঁ, হয়তো আহিবলগীয়া দিনবিলাকত আমাৰ সমাজ ব্যৱস্থা, আমাৰ নিজৰে গোটেইবিলাক আৰু ভাল হ'ব, উন্নত হ'ব। এটা কথা সদায় মনত ৰাখিব, এইটো কথা মই নহয়, আমাৰ গীতাত লিখা আছে যে সমাজখনতহে আমি আছোঁ, সমাজখনতহে আমি আছোঁ, আমাক কিন্তু সমাজখন নাই। মানে আমিহে সমাজৰ এটা পাৰ্ট হয়। আমাৰ মতে সমাজখন নচলে, সমাজৰ মতেহে আমি চলিব লাগে। এতিয়া কথা হ'ল আৰু এটা কথা ক'লোঁ যে ক্লিনিকেল চাইক'লজিত আৰু এটা বিষয় আছে ৰিলেশ্যনশ্বিপ। এই ৰিলেশ্যনশ্বিপৰ সম্পৰ্কত আপুনি অকণমান আমাৰ দৰ্শক মণ্ডলীক বুজাই দিব নেকি? ৰিলেশ্যনশ্বিপ মানে কি? সম্বন্ধ। সম্বন্ধ আপোনাৰ ককাই ভাইৰ মাজত এটা সম্বন্ধ, সম্বন্ধ আপোনাৰ হাজবেণ্ড ৱাইফৰ মাজত এটা সম্বন্ধ, মা দেউতাকৰ মাজত এটা সম্বন্ধ, বন্ধু বৰ্গৰ মাজত এটা সম্পৰ্ক থাকে। ঠিক তেনেকৈ এটা ৰিলেশ্যনশ্বিপ থাকে আমাৰ পৰিৱেশৰ লগত। মোৰ দেহাটো, মোৰ শৰীৰটো, তাতে এপ্ৰক্সিমেট 70 to 75% পানীৰে গঠিত। মই জীয়াই থাকিবৰ কাৰণে গছ এজোপাৰ পৰা যদি মই অক্সিজেনখিনি নাপাওঁ, তেতিয়াহ'লে মোৰ শৰীৰটোত অক্সিজেনৰ মাত্ৰা নাথাকে। মই পিন্ধি থকা কাপোৰযোৰ যিটো ফাইবাৰ, হয়তো সেইটো কোনোবা এটা প্লেণ্টছ বা এনিমেলছৰ ওপৰত জড়িত। আৰু যিখিনি খাদ্য আমি খাওঁ, সেই খাদ্যখিনিও যিকোনো প্লেণ্টছ বা এনিমেলছ প্ৰডাক্টৰ লগতহে জড়িত। সেইকাৰণে এই সম্পৰ্কবিলাক বজাই ৰাখিবলৈ আমি ইটো সিটোক কি হয় ৰেচপেক্ট কৰিবলৈ আমি জনাটো খুব দৰকাৰ। চ' ভাই ককাৰ মাজত যিটো সম্পৰ্ক, এজন কলিগৰ মাজত যিটো সম্পৰ্ক, হাজবেণ্ড ৱাইফৰ যিটো সম্পৰ্ক, এই সম্পৰ্কবিলাকত কি হয় জেনেৰেলি ফাট কেতিয়া মানে যেতিয়ালৈকে আমি ইটো সিটোক ৰেচপেক্ট কৰিবলৈ আমি নিশিকোঁ। চিন্তাধাৰা সকলো মানুহৰে, সকলো ব্যক্তিৰে বেলেগ বেলেগ ভিন্ন ভিন্ন হ'বই। সেইটোক লৈ পেলাই আমি হৈ কৰি একো লাভ নাই, কাৰণ আমি কোনো মানুহ একে নহয়। আজি মই যদি মোৰ পত্নীৰ নিচিনাকৈ চিন্তা কৰিব লাগিব, তেতিয়াহ'লে মই নহয় পেলাই মই তাই হ'ব লাগিব বা তেওঁ হ'ব লাগিব। চ' পুৰুষ ভেদে স্ত্ৰী ভেদে চবৰে চিন্তা কৰা, চৰ্চা কৰা হেৰিবোৰ বেলেগ বেলেগ হ'বই। কিন্তু তাৰ মাজত আমি সেই চিন্তা চৰ্চা আমি আমাৰ আগত ৰাখি আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ আমি সেই চিন্তা চৰ্চাখিনি ৰেচপেক্ট কৰিব পাৰোঁ, কেনেকৈ শুৱলা মাতেৰে গোটেইখিনি আগবঢ়াই নিব পাৰোঁ, সেইটোৱে চবতকৈ ডাঙৰ কথা। আৰু যিমানে শুৱলা হ'ব সিমানে ধৰণীখন আৰু ধুনীয়া হ'ব। এতিয়া আমি আকৌ এটা প্ৰশ্ন আনিব বিচাৰিছোঁ, যিটো ক্লিনিকেল চাইক'লজিৰ বিষয়ে, সেই যে এগ্ৰেছিভ বিহেভিয়াৰ, সেই সম্পৰ্কত কি ক'ব? এগ্ৰেছিভ বিহেভিয়াৰ চাওক, আজিকালি বহুত ক্ষেত্ৰতে দেখা যায়, প্ৰায়ভাগ ক্ষেত্ৰতে দেখা যায় যে যেতিয়া এটা শিশু 2 বছৰ হয় কি নহয়, ভাত খোৱাৰ সময়ত মোবাইলটো মুখৰ আগত দিয়ে। তো মোবাইলৰ স্ক্ৰীণত যিখিনি ভিডিঅ' চলি থাকে বা যিখিনি ফটো চলি থাকে, তো ৰেজলিউশ্যন বেলেগ। আৰু তাতে খুব যেতিয়া সেই শিশুটি, যিটো শিশুটিৰ হয়তো মুখৰ মাত ওলোৱাই নাই ভালকৈ, চকুৰে যেতিয়া পিৰিক পাৰাক কৰি গোটেইখিনি চাই থাকিব, তেতিয়া কি হয় ষ্টেটিক মাইণ্ডত নাথাকি সেই চকুটো এটা ডাইনামিক মাইণ্ডলৈ যায়, যাৰ ফলত তেওঁৰ ব্ৰেইনত যিখিনি নিউৰ ট্ৰেন্সমিটাৰ যিমান হিচাপে ছিক্ৰেশ্যন হ'ব লাগে তাতকৈ বেছিকৈ ছিক্ৰেশ্যন হয়। চব যিকোনো বস্তু অপ্টিমাম লেভেলত যেতিয়া থাকে তেতিয়া ভাল, কিন্তু তাতকৈ যদি কমে বা তাতকৈ যদি বাঢ়ে তেতিয়াহ'লে বেয়া। এখন নদীত যিমানখিনি পানী থাকিব লাগে সিমানখিনি যদি পানী থাকে, কোনো
কোনো মানুহৰ বা কোনো জীৱ জন্তু বা প্ৰাণীৰ একো সমস্যা নহয় কিন্তু পানী যেতিয়া কমি যাব তেতিয়াও সমস্যা আৰু পানী যেতিয়া বাঢ়ি আহিব তেতিয়াও সমস্যা ঠিক তেনেকৈ এগ্ৰেছিভ এই বিহেভিয়াৰবিলাক আমাৰ কি হয় যেতিয়া ব্ৰেইনত সেই নিউৰ ট্ৰান্সমিটাৰবিলাক যিবোৰ থাকে হৰমন যিবোৰ হৰমন আমাৰ দেহত থাকে নিগেটিভ হৰমনবিলাক যেতিয়া বেছিকৈ ছিক্ৰেশ্যন হয় তেতিয়াহ'লে এগ্ৰেছিভনেছটো আৰু বেছিকৈ বাঢ়ি যায় চবতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে আগৰ দিনত আমাৰ মোবাইল নাছিলে আমি এখন চিঠি যেতিয়া আন এজন মানুহলৈ লিখি পঠিয়াব লাগে সেই এটা খবৰ পাবৰ কাৰণে আমি হয়তো এসপ্তাহ 4 দিন বা ঠাই অনুযায়ী হয়তো এমাহো আমি ৰখিবলগীয়া হৈছিলে তাৰপিছত যেনিবা অকণমান টেকন'লজি বাঢ়িলে স্পীড পষ্ট আহিল তথাপিও এদিন বা 2 দিন সময় হ'লেও আমাৰ হাতত আছিলে বা ইনষ্টেণ্ট মেছেজ যদি তেতিয়া দিব লাগিছিলে সেইটো আছিল আমি টেলিগ্ৰাফ কৰি পেলাই পঠিয়াব লাগিছিলে কিন্তু তাতে আকৌ মেছেজটো লিখি একদম শ্বৰ্টকৈ প্ৰিচাইজ কিন্তু মানুহ অস্থিৰ নাছিল যে মেছেজটো আহিব কিন্তু আজিৰ ডেটত আপুনি চাওক যেনেকৈ 1 ছেকেণ্ডত আপুনি মোবাইলত এটা মেছেজ আপুনি লিখি পেলাই পঠিয়াই দিয়ে তাৰ ফলত মানুহজনৰ যিটো এক্সপেক্টেশ্যন লেভেল সেইটো কি হ'ল ক্ৰমান্বয়ে বাঢ়ি যাব ধৰিলে যে আজিকালি যিহেতু 1 মিনিটত 1 ছেকেণ্ডত মোবাইলত আমি এটা মেছেজ পাওঁ হোৱাটছআপত এটা ভিডিঅ' পাওঁ ঠিক তেনেকৈ আমাৰ বাকী যিবিলাক কাম থাকে দৈনন্দিন জীৱনত যিবোৰ কৰিবলগীয়া কাম থাকে যেনে বজাৰ কৰাৰ পৰা লৈ ধৰক আপোনাৰ গাড়ীখন ছাৰ্ভিচিঙৰ পৰা লৈ বা মোবাইলৰ বিল পে'মেণ্ট কৰাৰ পৰা লৈ আৰু নানান ধৰণৰ যিবোৰ কাম থাকে তো সেই এক্সপেক্টেশ্যনছবিলাক কি যে সেই হোৱাটছএপত ভিডিঅ' পঠোৱা বা সেই মেছেজটো পঠোৱাৰ নিচিনা এটা পাৰ্টিকুলাৰ নিৰ্ধাৰিত সময়তহে কামখিনি হ'ব আৰু সেইখিনি সময়তে সেই বস্তুটো আমি ল'ৰা ছোৱালীক দিয়াটো দৰকাৰ কিন্তু সেইখিনি আমি মনত নাৰাখি সেই যিটো 1 মিনিট হোৱাটছএপ বা মেছেজ যেনেকৈ আমি পাওঁ ঠিক তেনেকৈ আমাৰো সেই কামবিলাক তেনেকৈ হ'ব লাগিব বুলি পেলাই আমি আমাৰ নিজৰ মনত সেই বস্তুটো আমি সোমোৱাই লৈছোঁ যাৰ ফলত নেকি আমাৰ এগ্ৰেছিভনেছটো বেছি হৈ যায় তেতিয়াহ'লে আপোনাক জানিব বিচাৰিছোঁ এগৰাকী মনোবিজ্ঞানী হিচাপে আমি সকলোৱে কম বেছি পৰিমাণে ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি মোবাইল ব্যৱহাৰ হয় আৰু সঁচাকৈ আমি উদ্যোগী হৈ থাকোঁ মোবাইলৰ প্ৰতিটো মুহূৰ্তৰ বাবে আপুনি কোৱা কথাখিনি সঁচা এই কথা আমি মোবাইলটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনাৰ মনোবিজ্ঞানে আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰে চাওক মোবাইল মই বেয়া বুলি কেতিয়াও নকওঁ কাৰণ মোবাইলৰ দ্বাৰাই আজিকালি কিছুমান এনেকুৱা কাম আছে যিখিনি কাম আগৰ দিন সম্ভৱ হোৱা নাছিলে আজিকালি সম্ভৱ হৈছে কিন্তু এটা বস্তু যিমান এডভান্টেজ থাকে ন যিমান ভাল থাকে তাৰ ঠিক তেনেকৈ এটা নিগেটিভ ছাইডো থাকে পানী জীৱৰ প্ৰাণ আমি সৰুতেও পঢ়িছিলোঁ বা নিজেও জানো বা এইটো এটা প্ৰকৃতিৰ অৱদান চ' পানী যিমানখিনি দৰকাৰ সিমানখিনিহে আমাৰ কাৰণে উপযোগী তাতকৈ যদি বেছি হৈ যায় আমাৰ কাৰণে বেয়া বা ক্ষতিকাৰক ঠিক তেনেকৈ মোবাইলটো আমি কম মাত্ৰাত যিখিনি সময়ত দৰকাৰ কথা পাতিবৰ কাৰণে কথা পাতিলোঁ যিখিনি সময়ত হেৰি কৰিবৰ কাৰণে দৰকাৰ এটা এইটো কি বুলি কয় মেছেজ পঠিওৱাৰ কাৰণে দৰকাৰ তো সেইখিনি সময়তহে আমি সেইটো ব্যৱহাৰ কৰিব লাগে তাৰ বাহিৰে যিখিনি সময়ত আমাৰ বাকী কামবিলাকত সময়খিনি দিব লাগে নিজৰ ল'ৰা ছোৱালীৰ লগতে হওক বা নিজৰ যিকোনো কামতে হওক যিখিনি কামৰ পৰা এটা আমাৰ ভাল ফল আহে সেই তেতিয়াহে মোবাইলটোৰ পৰা আমি আঁতৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে এই মটিভেশ্যনটো কেনেকৈ কৰা যাব এতিয়াতো এটা ৰোগ হিচাপে দেখা দিছে মোবাইল সকলোৰে বয়সৰ লগত কথা নাই সকলো বয়সৰ সকলো মানুহৰ বাবে আমি ঘূৰি ফুৰি যিহেতু আমি সাংবাদিক হয় গতিকে আমি এটা বস্তু দেখিছোঁ সকলো বয়সৰ একেবাৰে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে এটা মোবাইলটোৰ ৰোগ হিচাপে দেখা দিছে হোৱাটছআপ কৰে তাৰপৰা ফেচবুক মেনিয়া এটা গঢ়ি গৈছে সিহঁতো এটা ৰোগৰ নিচিনা হৈ গৈছে এইটোকে প্ৰতিৰোধ কৰিবৰ কাৰণে কিবা উপায় আছে নেকি এটাই উপায় মই ভাবোঁ যিটো মই চিন্তা কৰোঁ মই ভাবোঁ সেইটো হ'ল জ্ঞান মই যিসকল মানে হেৰিলৈকে যাওঁ ছেশ্যন মই যেতিয়া পাৰ্টিচিপেট কৰোঁ বা যিসকল লোক মোৰ ওচৰলৈ যেতিয়া কাউন্সিলিঙৰ কাৰণে আহে তেতিয়া মই এটা বস্তুৱে ভাবোঁ যে আস্ক ইয়ৰ চেল্ফ আস্ক এ ফৰ এটিটিউড এছ ফৰ স্কিল কে ফৰ নলেজ এই তিনিটা বস্তু এনেকুৱা নহয় যে এটাই আগুৱাই যাব এটা পিছুৱাই আহিব এই তিনিটা বস্তু যেনেকৈ আমাৰ সমান চিন আমি সেইটো সমান চিন বুলি কিয় কওঁ যাতে ইটোৰ পাৰ আৰু সিটোৰ পাৰ কেতিয়াও লগ নালাগে সেইটো সদায় এটা ইকুইলিব্ৰিয়ামত থাকে ঠিক তেনেকৈ আমাৰ জ্ঞানখিনি যদি সদায় এটা ইকুইলিব্ৰিয়াম মানে এটা অপটিমাম লেভেলত থাকে আমাৰ নলেজখিনি আমাৰ এটিটিউডটো যদি তেনেকুৱা হয় এটা পজিটিভ ছাইডত আৰু সেই নলেজ আৰু এটিটিউড মিলাই পেলাই যেতিয়া আমি যিকোনো এটা স্কিল লৈ পেলাই যদি আমি আগুৱাই যাওঁ তেতিয়া আমি গম পাম যে আমাৰ ৰিজাল্টটো কি হ'ব আৰু যদি আমি গম নাপাওঁ যে মোৰ ভৱিষ্যতে কি হ'ব
কি নহ'ব, মোৰ লাইফত কোনো ফ'কাছ নাই, আৰু 24 ঘণ্টাৰ ভিতৰত বোলে মই 20 ঘণ্টা মই মোৰ মোবাইলটোতে দিছোঁ, তেতিয়াহ'লে খুব বেছি 3 মাহ বা 6 মাহৰ পিছত নিজেই গম পাব যে নিজৰ চেহেৰাটো কেনেকুৱা হ'ব, নিজৰ খং ভাৱটো বাঢ়ি যাব, এগ্ৰেছিভনেছবিলাক বাঢ়ি যাব, এপেটাইটবিলাক কমি আহিব, মানে ভোক নলগা হ'ব। কাৰণ যিটো সময়ত ভোক লাগে সেইটো সময়ত মোবাইল চাই থাকোঁতে আহিব। চ' দিছ থিংছ আৰ ইনটেঞ্জেবল, আমি দেখা নাপাওঁ। মই কৈছিলোঁ যে ইনটেঞ্জেবল বস্তুটো বেছি মাৰাত্মক হয়। চ' এইবিলাক বস্তু জনাটো খুব দৰকাৰ। আৰু এইখিনি বস্তুৰ কাৰণে আজিকালি নানান ধৰণৰ ছ'চিয়েল মিডিয়াত হওক, মোবাইল ফোন কিয় কেনেকৈ ইউজ কৰিব লাগে, কিবোৰ বস্তুত আমি ইউজ কৰিব পাৰোঁ, সেইখিনি প্ৰায় দি থাকে। তো আমি সেইবোৰ কৰা অকল যিমান পাৰে কম স্ক্ৰীণত সদায় কমকৈ থাকিব লাগে, যিমান পাৰে নিজকে সেই স্ক্ৰীণ টাইমটো আঁতৰাই ৰাখিব লাগে। সেইকাৰণে আগৰ দিনত যেতিয়া মোবাইল নাছিলে তেতিয়া মানুহবিলাকে প্ৰায় সুখতে আছিলে, ইমান প্ৰব্লেম নাছিলে, ইমান নিগেটিভিটি নাছিলে। কিন্তু আজিকালি যিমানে মোবাইল আছে মানুহবোৰ এগ্ৰেশ্যন হৈ গৈছে। আপুনি যদি কম্পেয়াৰ কৰে 20 বছৰ বা 25 বছৰ আগৰ কথা আৰু আজিৰ ডেটৰ কথা, তো আপুনি নিজে তাৰ গোটেই ৰিজাল্টটো পাই যাব যে হয় মোবাইল ফোনৰ নিগেটিভ ছাইড কি কি হ'ব পাৰে আৰু পজিটিভ ছাইড কি কি হ'ব পাৰে। ন পজিটিভ ছাইডো আছে, মই না বুলি নকওঁ, কিন্তু কাগজখন জ্বলালে আপোনাৰ চাই হ'বই, হয়নে নহয়? সেইটো আপুনি ৰোধ কৰিব নোৱাৰে। ঠিক তেনেকৈ পজিটিভ থাকিলে এটা বস্তু নিগেটিভো থাকিব। সেই নিগেটিভটো জনাটো খুব দৰকাৰ। আপোনাৰ কাৰণে নিজে নিজৰ সজাগতাটো নিজে বনাব। এতিয়া তেতিয়াহ'লে আমি চেল্ফ মটিভেশ্যনটো কেনেকৈ কৰিব পাৰোঁ? চেল্ফ মটিভেশ্যনটো চাওক, এইটো কমপ্লিটলি আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি কি বিচাৰে। আপুনি ৰুটি খাব বিচাৰে নে আপুনি ভাত খাব বিচাৰে? যদি আপুনি কাকো ধৰক আপুনি ঘৰত গৈছে আৰু আপুনি ঘৰত গৈ পেলাই ধৰক যোনসকল লোক আপোনাৰ মা হ'ব পাৰে, আপোনাৰ ভণ্টি হ'ব পাৰে বা বাইদেউ হ'ব পাৰে বা ঘৰত যদি কাম কৰা মানুহ থাকে, আপোনাক সুধিব পাৰে যে ৰাতি কি খাবি, কাৰণ আপোনাৰ মনত কি থাকে সেইটো কোনো গম নাপায় ন। আৰু আপুনি যদি একো নকয় আৰু ভাত খোৱাৰ সময়ত যদি আপুনি কয় ভাত কিয় বনালি, মই ৰুটি খাম বুলিহে কৈছিলোঁ, তো সেই বস্তুটো মানে সেই চিটুৱেশ্যনটো তেতিয়া টেকেল কৰা বৰ দিগদাৰ হৈ পৰে। চ' আমি যদি ইটো সিটোৰ লগত কথা বতৰা পাতোঁ, মানে কমিউনিকেশ্যন বহুত ইম্পৰ্টেণ্ট। কমিউনিকেশ্যন আমি চাওঁ যেনেকৈ গছজোপাৰ লগত আমাৰ জীৱনটো এটা ৰিলেশ্যন আছে, পানীৰ লগত আমাৰ ৰিলেশ্যন আছে, বেলেগ জীৱ জন্তুৰ আমাৰ লগত আমাৰ ৰিলেশ্যন আছে, সেই গোটেই প্ৰকৃতিৰ লগতে আমাৰ এটা কমিউনিকেশ্যন আছে। সেই কমিউনিকেশ্যনটো বজাই ৰাখিবৰ কাৰণে নিজকে সজাগ হ'ব লাগিব। আৰু এইবিলাক বস্তু জানিব লাগিব যে আচ্ছা গছে মোক অক্সিজেন দিছে, মই গছডালত কাৰ্বন ডাই অক্সাইড, সৰু কথা এইটো, এই কথাটো তেওঁ জানিব লাগিব। আৰু তাৰ কাৰণে নানান ধৰণৰ আলোচনী পঢ়িব পাৰে, নানান ধৰণৰ কিতাপ পত্ৰ আছে, সেইবিলাক পঢ়িব পাৰে। স্কুলৰ যিখিনি কিতাপ পত্ৰ থাকে, মৰেল চায়েন্স বুলি পেলাই ছাবজেক্ট থাকে, তো সেইবিলাক বস্তু পঢ়িলে হয়তো বহুতখিনি জ্ঞান আহৰণ কৰিব পৰা যায়। আৰু চবতকৈ ইণ্টাৰেষ্টিং কিছুমান আমাৰ ধৰক আগৰ দিনৰ যিবোৰ কিতাপ বা এতিয়াও পায় মাৰ্কেটত, এই আপোনাৰ ঈশ্বৰ সাধু বা পঞ্চতন্ত্ৰৰ সাধু এইবিলাক, তো ইয়াতে বহুতখিনি মৰেলিটিৰ ওপৰত হোৱা থাকে। তো এইবিলাক হ'ল কমপ্লিটলি বেছড অন আৱাৰ ছ'চাইটেল ভেলু। আমাৰ গোটেই সমাজত যিখিনি আমাৰ ভেলু থাকে, ভেলু বেছড এডুকেশ্যন একচুৱেলি ডাঙৰক সন্মান কৰা, সৰুক মৰম চেনেহ কৰা, খং কেতিয়া কৰিব লাগে, কেতিয়া কৰিব নালাগে। আনকি আমাৰ গীতাখনতো এটা বস্তু কোৱা আছে যে তুমি উগ্ৰ হোৱা, কিন্তু উগ্ৰ হোৱাৰো এটা সময় থাকে। নহ'লে মহাভাৰতৰ যুদ্ধখনেই নহ'ল যদি অৰ্জুনে যদি তেতিয়া গান্ধীক পেলাই যেতিয়া বহি গৈছিলে, শ্ৰীকৃষ্ণক কিয় কাউন্সিলিং কৰিছিল? কাউন্সিলিং কৰিছিলে যাতে তুমি ইউ শুড ন' কেতিয়া তুমি শৰপাত মাৰিব লাগিব, কেতিয়া তুমি গান্ধীক উঠাব লাগিব, তুমি প্ৰথমতে কাক মাৰিব লাগিব, তেনেকুৱা ধৰণৰ ঘটনা। চ' সেইটো কাৰণে চেল্ফ মটিভেশ্যন হ'বৰ কাৰণে আমাক ষ্টাৰ্টখিনি লাগিব, আমাৰ এটা এটিটিউড লাগিব। আৰু সেই এটিটিউড আৰু সেই নলেজখিনি লৈ পেলাই যি কাম কৰিম, সেই কামখিনি এটা প্ৰপাৰ স্কিল লৈ পেলাই আমি আগবাঢ়িব লাগিব। আৰু আমি যিমানে আগুৱাই যাম, যিমানে চাব আমাৰ পজিটিভ এনাৰ্জি আমাৰ মাইণ্ডত সোমাই যাব। আৰু মই যিটো ক'লোঁ ন যে লাইফ চেলিব্ৰেশ্যন, চ' লাইফ চেলিব্ৰেশ্যন ইজ এগেইন পাৰ্ট অফ পজিটিভ চাইক'লজি। কাৰণ সেইটো আমাক আৰু নেক্সট এটা প্ৰজেক্ট বা নেক্সট এটা কাম কৰিবলৈ উৎসাহিত কৰে। আৰু আমি যিমান উৎসাহিত হৈ যাওঁ, সিমান আমাৰ কি হ'ব, আমি এটা আনন্দৰ মাজত এটা ৱেলবিং, আমাৰ গোটেই শৰীৰটোৰ কাৰণে এটা ৱেলবিং, আমাৰ সমাজৰ কাৰণে এটা ৱেলবিং বাৰ্তা লৈ পেলাই আমি আগবাঢ়ি যাওঁ। ধন্যবাদ। আমি আজি জনজাগৰণ লাইভৰ মাজত লৈ পংকজজ্যোতি শৰ্মাক আনিব পাৰি আমি সঁচাকৈ সুখী হৈছোঁ।
আগলৈ আমি চেষ্টা কৰিম এনেধৰণৰ মনস্তাত্ত্বিক লোকসকলক চিকিৎসকসকলক যাতে আপোনালোকৰ মাজত চিনাকি কৰি দিব পাৰোঁ। যিহেতু আজিৰ সমাজত আটাইতকৈ মনস্তাত্ত্বিক দিশটোৱেই গুৰুত্বপূৰ্ণ হৈছে। প্ৰত্যেকজনে মনস্তত্ত্ব সম্পৰ্কত আমি জানিব লাগিব। খৰি ভাৰীৰ পৰা ৰজালৈকে আমি মনস্তত্ত্বটো অধ্যয়ন কৰিব লাগিব। গতিকে তেনে ক্ষেত্ৰত এজন ৰোগ নিৰাময় কৰিবৰ কাৰণে আমি মনস্তত্ত্ব বিষয়টোক যথেষ্ট গুৰুত্ব দিছে সাম্প্ৰতিক বিজ্ঞানে। আৰু সেই সম্পৰ্কত আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ সমাধান আনিবৰ কাৰণে আমি এজন মনস্তাত্ত্বিক হিচাপে আমাৰ ষ্টুডিঅ' বজিয়াত আকৌ আমি আশা কৰোঁ কংকন শৰ্মাই আহি আপোনালোকে মনস্তত্ত্বৰ সমাধান কৰিব।